বিজনি যাব ওলালো কাৰণ আজি আৰু বিজনি যাই আছো চ' ডাইৰেক্ট বিজনি যাই লগ পাই আছো চ' বাই বাই ফাইনালি বিজনি ওভার ব্রিজ হয় পুরা বিজনি আহি পালো মানে কাৰণটো হ'ল বিজনিটা মানে এইটো ৰুম আছে চ' মানে ৰুমটো আজি মানে ল'ব আৰু লগতে মানে ঘৰৰ মানুহ সকলো আহিছে চ' মানে অলপ প্ৰসাদ পানী দিব ইয়াতে এতিয়া ৰুমৰ ভিতৰত এণ্ট্ৰি ফাইনেলি এইটোই ৰুম আৰু মানে পুৰা ৰুমটো দেখাই আছোঁ এতিয়া তো আমাৰ ঘৰৰ সকলো আহিছে দাস এটা ৰুম খালি ৰুমে ৰুম চব পালে এইটো যে পিছফাল চাইড এইটো তো মানে ফাইনেলি ৰুম ইটোই হয় আৰু ৰুমটো দেখালোঁ চবকে তো মানে অলপ পিছত প্ৰসাদ পানী দিয়া হ'ব চ' সকলোকে দেখাই আছোঁ প্ৰসাদ পানী কেনেকৈ কি কৰে মাতিলো চবেই আহিছে আমাৰ ঘৰত আৰু আবু আহিছে আমাৰ তাতে ব্যস্ত মানুহ ফাইনেলি প্ৰসাদ চসাদ ৰেডি হৈ গ'ল এবাৰ অলপমান নাম কীৰ্তন কৰিব বছ তো চব বিজি এইফালে নাম কীৰ্তন চলি আছে এতিয়া আমাৰ বান্দৰ আৰু এইফালে খাৱা দাৱা মানে খানা পিনা মানে বনাই আছে তো দেখাই আছোঁ চ' ফাইনেলি চব মানে প্ৰসাদ চসাদ দিয়া হৈ গ'ল এতিয়া মানে ৰুমটো মানে খাৱা দাৱা চব পূৰা ফিনিছ পূৰা খাৱা দাৱা হৈ গ'ল এতিয়া আৰু মানে ব্লগটো বেছি দীঘলীয়া নকৰোঁ তো এইখিনিতে সমাপ্ত কৰি আছোঁ তো মানে মোৰ এইটো সৰু চাই ব্লগ আছিল আপোনালোকে চাই কেনেকুৱা পালে তো জনাব আৰু লগতে নতুন যদি মোৰ চেনেলত ভিজিট কৰিছে চ' লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কাষত থকা বেল আইকনটো দবাই দিব বাই বাই টাটা